Hello everyone, সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁতে আজি গধূলি হ'ল আসলতে মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ মানে আজি দুটা বস্তু ললো মানে কি ফ্লিপকাৰ্টত একচুয়ালি মই অৰ্ডাৰ কৰি থৈছিলোঁ আৰু এটা বস্তু ললো হেতু বাৰু দেখাবলৈ নহলেই হেতু হ'ল আপোনাৰ এটা ফেস ওয়াশ লৈছিলোঁ মামা আৰ্থৰ আৰু ইউজ কৰিছোঁ ভাল পাইছোঁ যথেষ্ট ভাল পাইছোঁ বস্তুটো নেচাৰেল আৰু আজিও সেই মামা আৰ্থৰ এটা প্ৰডাক্ট আহিলে আনবক্সিং কৰিলোঁ অলৰেডি এটো কোল্ড ক্ৰীম এটা মামা আৰ্থৰ লৈছোঁ ভিটামিন সি তাৰ পিছতে ডাৰ্মেটলজিক্যালি টেষ্টেড লাইট এণ্ড নন গ্ৰেসি সুইচ অল স্কিন টাইপ এটো 199 প্ৰিন্ট আছে কিন্তু 204 টকা লৈছে ওকে তাৰ পিছতে হেয়া আৰু এজোৰ কাপোৰ চিলাবলৈ দি থৈছিলোঁ সেই কাপোৰযোৰ আজি দিলেহি তাৰ পিছতে আৰু এটা কথা কওঁ যে ইয়াৰ ঘৰৰ ওচৰতে যোৰহাটৰ ঘৰৰ কথা কৈছোঁ ইয়াতে বৃহস্পতিবাৰ শুক্ৰবাৰ দুদিনত সেই দুদিন মানে নাচৰ ক্লাছ আৰম্ভ কৰিলোঁ আবেলি 4 বজাৰ পৰা কিন্তু এতিয়া সোনকালে গধূলিৰ কাৰণে অকন আগবঢ়াইছোঁ 3:30 মান কৰিলোঁ আৰু তাত যেহেতু কাৰেণ্টৰ কানেকশনটো কৰি থোৱা নাই কাৰণ তাত মিটিং হয় দিনতে হয় গতিকে কাৰেণ্টৰ কানেকশন লোৱা নাই আৰু সেইবাবে এটা ব্লুটুথ স্পিকাৰ আনি দিলে মানুহজনে নাচ শিকাবৰ বাবে হেতু দেখুৱাম আপোনালোকক কাপোৰযোৰ দেখুৱাম আৰু লগতে এটোটো দেখুৱালোই ক্ৰীমটো গতিকে চাই থাকক ভিডিঅ'টো আৰু কেনে পালে এইযোৰ এটা মই অকনমান হোৱাইট মিক্স থকা কিন্তু হোৱাইটৰ পৰিমাণটো অকমান কম হোৱাইট মিক্স থকা এনেকে হেৰি দিবলৈ কলো দহি আৰু কাপোৰযোৰ এযোৰ কেনেকুৱা লাগিছে সিম্পল আৰু এযোৰ উপহাৰ পোৱাহে জেঠাই ছোৱালীজনীয়ে দিছিলে লখিমপুৰ যাওঁতে আৰু এটো ব্লাউজ যেহেতুকে ঠাণ্ডা দিন আহিছে সেইবাবে মই দেখুৱাই দিছো বাৰু আপোনালোকক মই এনেকুৱা বন্ধই দিছো যে ঠাণ্ডা দিনত পিন্ধিম কাৰণে আৰু হেয়া ফ্ৰন্ট সাইডৰ একো ডিজাইন তেনেকুৱা ডিঙিৰ হেৰি নাই বাৰু সিম্পল আৰু মই সিম্পলে ভাল পাওঁ হাতত এটো অকমান পাৰিটো আছে আৰু কেনেকুৱা লাগিছে জনাব আৰু এইটো আজি অহা প্ৰডাক্টটো হৈছে এইটো ব্লাৰ হৈ গৈছে নি বাৰু এইটো ভিটামিন সি কোল্ড ক্ৰীম হয় এইটো আহিলে আৰু এটা বস্তু মিউজিক সিস্টেমটো দেখুৱাইছো এইটো এনেকুৱা দেখুৱাই দিছো আপোনালোকক এইটো আপোনাৰ দাম ললে 1800 আৰু এনে ধৰণৰ এইকিটা এটো চাৰ্জেবল হয় ধৰিব পাৰিছে না জানো ব্লাৰ কিয় হৈ যায় না এটো চাৰ্জেবল হয় তাৰ পিছতে হেয়া অন কৰি দিছো Welcome to Zenful Music World Bluetooth mode এইটো এতিয়া নাচ শিকাবলৈ মোৰ সুবিধা হ'ব সেইবাবে এইটো আনি দিলে মোক হেয়া বন্ধুসকল আপোনালোকক আৰু এটা বস্তু দেখুৱাও এইখন দেখিছেনে কেনেকুৱা লাগিছে বাৰু এখন খৰাই ঢাকনি এইখন মই মানে দেখুৱাম বুলি ভাবি আছিলো কিন্তু জাপতে থাকে পাহৰি গৈছিলো দেখুৱাবলৈ ডিজাইনটো এইটো এইখন মোক গিফট দিছে মোৰ মাহীয়ে দিছে মানে বিয়াৰ আগত মাহীয়ে কৰি দিছিলে এইখন সেইখন কৰি দিছে কেনেকুৱা লাগিছে বাৰু সেইখন আৰু এখন বগা এখন যেহেতুকে হুচৰি আহিলে হওক বা অন্যান্য কিবা কিবি হকাম নিকামতে তেতিয়াতো বগাখন ব্যৱহাৰ হয় এইখনো মোক মাহীয়ে হেৰি কৰি দিছে বনাই দিছে আৰু এখন মানে কালাৰ কম্বিনেশন প্লাস ডিজাইনৰ সৈতে ইমানেই মোৰ ধুনিয়া লাগে গতিকে ভাবিলো আপোনালোককো দেখুৱাও আপোনালোকে কেনেকুৱা লাগিছে জনাবচোন এইয়া আৰু এইখন হৈছে বৰণৰ গামোচা আপোনালোকক ভাবিলো দেখুৱাও আৰু
মোক বিয়াত দিয়া কাপোৰ কানি গহনা এইখিনিও মই এটা দেখুৱাম, মই বেলেগ এটা ভিডিঅ' কৰি দেখুৱাম। আৰু আজি মই এই কাপোৰ চাউণ্ড ছিষ্টেমৰ লগতে ভাবিলোঁ এই গামোচাখনো দেখুৱাই দিওঁ। এইফালে অকণ মুকুট খাই থাকিলে। বাকী কেনেকুৱা লাগিছে বাৰু জনাবচোন সকলোৱে। আৰু এই গামোচাখন বৈ দিয়া যিগৰাকী মানুহগৰাকী খুব আমাৰ মৰমৰ আৰু আইতাহঁতৰ একদম ঘৰৰ ওচৰৰ মাৰ আমাৰ ৰিলেটিভছ হয় তেওঁ। খুব ধুনীয়াকৈ একদম মৰমত বৈ দিছে আৰু চেলেংখনো তেওঁৱে বৈ দিয়া। পিছে চেলেংখন ভালকৈ উলিওৱা নহ'লে, দেখুৱাই দিছোঁ বাৰু অকণমানকৈ। এইখন চিম্পলকৈ বৈছে, খুব মিহি। এইয়া দেখিছেনে চেলেংখন এইখন। আৰু মেইনলি গামোচাখনৰ ফুলটো কেনেকুৱা লাগিছে বাৰু জনাব। এইয়া চাওকচোন। কালি ভিডিঅ'টো সামৰণি কৰা নহ'লে, ভাবিলোঁ আজিও আবেলিয়ে হ'ল আৰু আপোনালোকক ভিডিঅ'টো সামৰণি কৰোঁ। আৰু কিন্তু তাৰ আগতে কেইটামান বস্তু দেখুৱাই লওঁ। এতিয়া মই নতুনকৈনো কি কৰিছোঁ, বিশেষ একো নহয়। আজি জলকীয়া পুলি কেইটামান ৰুলোঁ আৰু ধনিয়া গুটি সিঁচি থৈছিলোঁ, গতিকে সেয়া ধনিয়া গুটিও গজিছে। সেইখিনি আপোনালোকক দেখুৱাওঁ আৰু ভিডিঅ'টো সামৰি দিওঁ। বাই, চাই থাকক। আচলতে খাম বুলি নহয়, কিন্তু এই বস্তুবোৰ ঘৰত সৰু সৰুকৈ যদি কৰা হয়, চায়ে মনটো ভাল লাগে। ৰাতিপুৱা গধূলি সদায় উঠি চাওঁ ধনিয়া গুটিকেইটা গজিছে নেকি। আৰু এজোপা টেঙামৰা, এয়া আজি ৰুইছোঁ নতুনকৈ। এয়া আচলতে সেউজীয়া বস্তুবোৰ ৰুলে মনবোৰ খুব ভাল লাগে। সেইবাবে আপোনালোককো দেখুৱালোঁ। আৰু কেনে পালে আপোনালোকে জনাব আৰু ভিডিঅ'সমূহ চাই থাকিব।